Hi guys, এয়া কৰ্দৈ ধুই লৈছোঁ, কৰ্দৈ আচাৰ বনাম। এয়া দেখিছে কৰ্দৈ ধুইছোঁ। কৰ্দৈখিনি ধোৱাৰ পিছতে ভালদৰে ধুই ল'ব। মই অলৰেডি ধুইছিলোঁ, চ' আকৌ এয়া ধুইছোঁ। মই আচাৰ বনাই বৰ ভাল পাওঁ বিশেষকৈ, সেইকাৰণে এয়া কৰ্দৈ আচাৰ বনাম বুলি ভাবিছোঁ। চ' কৰ্দৈখিনি ধুই ল'লোঁ, তাৰপিছত আপোনাৰ লোৱাৰ পিছতে কৰ্দৈখিনি মই ডলা এখনত এনেকৈ টুকি দিছোঁ। তাৰপিছত পানীটো আপোনাৰ শুকাব দিব। তাৰপিছতহে আকৌ এইখিনি কি কৰিম মই দেখাই যাম, হ'ব। হাই গাইজ, ভালকৈ গুচাই ল'লোঁ কৰ্দৈ আৰু ৰহেদৈ। ইয়াত দুটা টেঙা আছে দেই, কৰ্দৈ আৰু ৰহেদৈ। তাৰপিছতে এয়া মই মানে এইখিনি হালধি দিম। এতিয়া হালধি দিম, দেখিছে আপোনালোকে হালধি দি আছোঁ। তাৰপিছত নিমখ দিম, হালধি নিমখ দিলোঁ। তাৰপিছত গোটেইখিনি বস্তুখিনি আচলতে সেইখিনি এনেকৈ মিহল কৰি দিব, তল ওপৰ কৰি নিমখ হালধি, যাতে কৰ্দৈখিনিত লাগি যায় ভালদৰে, তেতিয়া মানে ভাল হ'ব আৰু। এইটো গোটা হৈ থাকিলে একো নাই বাৰু। তাৰপিছত এনেকৈ মিহলাই পেলাব, মিহলাই ভালদৰে ঘঁহিব। দেখিছে মই ঘঁহি আছোঁ। অলৰেডি ঘঁহা মোৰ হৈ গ'ল। তাৰপিছত এনেকৈ বহলকৈ মেলি দিব ডলাখনত, বহলকৈ। মোৰ এখন সৰু হৈছে বস্তুখিনি চাই ডলাখন, আৰু কিন্তু এনেকৈ মেলি দিব। মেলি এতিয়া ৰ'দত দি দিব। এনেকৈ 2-3 দিন ৰ'দোৱাৰ পিছত আৰু আপোনালোকে আচাৰ বৈয়ামত ভৰাব পাৰিব। তাৰপৰা তেল মছলা যি য'ত দিয়ে আৰু যোনে তেল মছলা দি ভৰাই খাব পাৰিব এসপ্তাহৰ ভিতৰতে। কেনেকুৱা লাগিলে মোৰ হেৰিটো ক'ব দেই, ৰেচিপিটো আচাৰৰ।